guys, welcome back to my channel. If you are new to the channel, then hi, my name is Anamika and I would be very happy if you take a moment and subscribe to my channel below. Guys, আজি মই অসমীয়াতে ব্লগ বনাম বুলি ভাবিছো। আজি মোৰ দুজনী ফ্ৰেন্ড আহিছে, হিহতে আজি এটা ৰেচিপি বনাম বুলি ভাবিছে। সো মই আজি আপোনালোকক শেয়াৰ কৰিম, দেখুৱাম কি হিহতে কি ৰেচিপি বনাইছে আৰু মই আজিৰে পৰা এভৰি সানডে মই ভিডিও আপলোড কৰিবলৈ ট্ৰাই কৰিম। সো আপোনালোকে চাই থাকিব আগলৈ। আহক আমি চাওঁ হিহতে কি বনাইছে, এতিয়ালৈ কি ৰেডি হৈছে, মই আপোনালোকক দেখুৱাম। So আজি তাই বনাব কিবা ৰেচিপি বনাই গম নাপাও আৰু তাই বা কি ৰেচিপি বনাই আজি সবে নিজৰ পটপট এইটো মোৰ মৰমৰ পটপট, তাইৰ নাম পটপট হয়, বহুত মৰমৰ। চাম আমাৰ ভিউখন দেখুৱাব চেষ্টা কৰিম। বৰষুণে আহিবলৈ কি আহিব গম নাপাওঁ, বতৰটো অলপ ডাৱৰীয়া কৰিছে। জায়গাটো চেঞ্জ কৰিব লাগিব যেন পাইছোঁ, কাৰণ বৰষুণ দিব আৰু। চ' এতিয়া তাই মাংসখিনি ধুইহে আছে, এতিয়ালৈ আমাৰ একো হোৱাই নাই, বনোৱা ষ্টাৰ্ট কৰাই নাই। চ' আমি এতিয়া ইয়াতেতো বনাব নোৱাৰিম, বৰষুণ আহিব আৰু। চ' তাই এতিয়া আদা ৰহুন পেষ্টটো আমাৰ বনোৱা হোৱা নাই, আমি তললৈকে যাব লাগিব যেন পাইছোঁ, জোৰেৰে আহিব। চ' আগত চ' ইয়াতে আৰু বনোৱাৰ সক্ষম নহয়, বৰষুণ পৰিলে আৰু এইবোৰ অলপ পৰিও গ'ল দৌৰা কৰোঁতে। চ' এতিয়া আমি তলত বনাম, মানে আমাৰ ছেকেণ্ড ফ্ল'ৰটোত বনাম। চ' আপোনালোকে আগলৈ চাই থাকিব। চ' বৰষুণ হৈ গ'ল আমাৰ ইয়াত, একদম বেয়াকৈ বৰষুণ পৰিছে। চ' আমাৰ একদম প্ৰব্লেম হৈ গ'ল। চ' এতিয়া আমি ইয়াতে খোৱাৰ কথা আছিলে আমাৰ, চ' ইয়াতেতো খোৱা নহ'ল। চ' আমি তলত বনাম। এতিয়া ফ্লপ হৈ গ'ল, আমি ওপৰত বনাই খাম বুলি ভাবিছিলোঁ, কিন্তু বৰষুণ অহাৰ বাবে আমি ইয়াতে বনাব লাগিব এতিয়া। চ' এতিয়া বনাবলৈ অলপ টাইম আছে, এতিয়া বনোৱাৰ আগতে যিবোৰ কাম আছে আমি সেইবোৰ ফিনিছ কৰিম, তাৰপিছত আমি বনোৱা ষ্টাৰ্ট কৰিম। মই এতিয়া আপোনালোকক দেখাম। চ' এতিয়ালৈ ভিডিঅ' নকৰোঁ বাৰু, চ' আগলৈ চাই থাকক। চ' আমি চিকেন পকৰা বনাম, চ' সেইটোৰ কাৰণে বেচন, চিলি পাউডাৰ আৰু গৰম মছলা, জিৰা পাউডাৰ এইবোৰ মিক্স কৰি লৈছোঁ। আমি আদা আৰু পেষ্ট দিছোঁ মাংসখিনিত। মছলাও দি তাতে জলকীয়া হালধিও দি আৰু তেল দি নেমুটে নাই তন্তৰ। চ' এতিয়া আমি মাংসখিনি সানি ল'ম গোটেইখিনি। চ' এতিয়া আমি অলপ নিমখ দিম, অলপ হালধি দিম। এতিয়া আমি গোটেইখিনি সানি ল'ম, অলপ আমি তেল দিম, মিঠাতেল। চ' এতিয়া আমি তেল দিম, এতিয়া আমি কণী দিম ইয়াতে।
গোটা হ'ব লাগিবতো, সেইকাৰণে অলপ বেচন বেছিকৈ দিলে ভাল হয়। এতিয়া আমি যোনখিনি কাৰী বনাম সেইটোৰ বাবে ইয়াতে পিঁয়াজ, আদা, ৰহুন, জলকীয়া যি মছলা আপোনাৰ প্ৰিয় হয় ইয়াতে দি ল'ব পাৰে। চ' মই আগতে এইটো ডিছটো বনাইছোঁ অলৰেডি। চ' আপুনি যদি চোৱা নাই মোৰ আগৰ ভিডিঅ'বোৰ চেক কৰিব, মই লিংকটো দি দিম ডিছক্ৰিপশ্যন বক্সত, তাতে চাই ল'ব। চ' ছেম ৰেচিপি হয়। আমি ৰুটি খাম, সেইবাবে আমি আটাটো মাৰি লৈছোঁ। এতিয়া মাৰি আমি থৈ দিম, তেতিয়া কোমল হ'ব অলপ। ত' তাৰে আগতে আমি চব্জিখিনি কাৰী, চিকেন পকৰা যি আমাৰ আইটেম আছে আজিৰ সেইখিনি বনাই ল'ম। ৰুটিটো আমি পিছত বনাম। চ' আপুনি ভিডিঅ'টো মোৰ চাই থাকিব। ধুনীয়া জুই জ্বলিছে, আমি এতিয়া বনাব লৈছোঁ আৰু বনাব ষ্টাৰ্ট কৰিম। চ' আগলৈ চাই থাকিব। চ' আমি এতিয়া ইয়াতে চিকেন পকৰাখিনি বনাম। তেলটো গৰম হৈ আছে এতিয়া। বহুত ধোৱা হৈ আছে, চ' মই দেখুৱাব পৰা নাই আপোনালোকক। মই হোৱাৰ পিছত আপোনালোকক দেখুৱাম, চাই থাকিব। মোৰ চিকেন পকৰাটো ৰেডি হৈছে, চ' এটা ওলাই টেষ্ট কৰি চাব কেনেকুৱা হৈছে। আমাৰ হৈ গৈছে চিকেন পকৰাটো, সেইকাৰণে এটা খাই চাব, খাই কেনেকুৱা টেষ্ট হৈছে। কেনেকুৱা? চ' আমাৰ চিকেন পকৰাটো ৰেডি হৈ গৈছে। চ' আমি এটা প্লেটত ওলাই ল'ম। তেলখিনি অলপ ওলাই লৈছোঁ যাতে কালাৰ বহুত ধুনীয়া হৈছে। ত' এতিয়া আমি পিঁয়াজখিনি দি ল'ম। পাছতো লৈ দিম, ভাল দিম। জলকীয়া, পিঁয়াজ, আদা, জলকীয়া, পিঁয়াজখিনি আমি দি ল'ম এতিয়া। অলপ পিঁয়াজখিনি ৰঙা হ'ব নালাগে, এনেই অলপ ফ্ৰাই কৰি ল'ব। নহ'লে আমাৰ লাগি যাব তেলৰ কেৰাহীত। চিকেনখিনি বনাই আছে আৰু বৰষুণ দি থকাৰ বাবে দেৰি হৈ যাব, গতিকে মই ৰুটিখিনি মই ঘৰতে বনাম। চ' চাই থাকিব আপোনালোকে। বহুত বেছি গৰম লাগিছে, চ' মোৰ ৰুটিটো বনোৱা হৈ গ'ল, দেখাই আছোঁ আপোনালোকক। চ' এইখন লাষ্ট মোৰ হৈ গ'ল অলম'ষ্ট। চ' এতিয়া মই সিহঁতে কি বনাইছে, মই আপোনালোকক সিহঁতে কিমান আগবাঢ়িলে মই আপোনালোকক দেখুৱাম বাৰু। হৈ লওক ৰুটিটো, ইমান গোল হোৱা নাই বাৰু। আমি এতিয়া খাম, গতিকে একো প্ৰব্লেম নাই। অলপ আলহী আহিলে অলপ প্ৰব্লেম লাগে, বাট হৈ যাব। চ' মোৰ ৰুটিখিনি হৈ গ'ল বনোৱা। আহকচোন চাওঁ সিহঁতে কিমান আগবাঢ়িলে এতিয়ালৈ, মই আপোনালোকক দেখাম। চিকেনখিনি ৰেডি হৈ গৈছে। এতিয়া আমি চিকেনখিনি ৰেডি হৈ গৈছে, নোহোৱাৰ পৰা হৈ গৈছে। এতিয়া লাইটিংটোৰ কাৰণে আমাৰ কালাৰটো ধৰিব পৰা নাই, কাৰণ ৰাতি হৈ গ'ল, দেৰি হৈ গ'ল আমাৰ আজি। চ' আগলৈ চাই থাকিব। এইখিনি খোৱা বস্তুখিনি ৰেডি হৈ গ'ল। চ' মই এতিয়া আপোনালোকক দেখুৱাম আৰু খায়ো দেখুৱাম কেনেকুৱা আছে মই জনাম আপোনালোকক। আৰু আজিৰ ভিডিঅ'টো আপোনালোকক কেনেকুৱা লাগিছে মই কমেণ্ট ছেকশ্যনত ক'ব। মোৰ ফ্ৰেণ্ড কেইজনী গ'ল, খোৱা বোৱাও হৈ গ'ল, খানা বহুত টেষ্টি আছিলে। মোৰ ফ্ৰেণ্ড কেইজনী বনাইছিলে, আজি মই একোৱেই নবনালোঁ কাৰণ মই ভিডিঅ' কৰি আছিলোঁ। আজি আছিলে চিলি চিকেন নহয়, চিকেন কাৰী আছিলে আৰু চিকেন পকৰা বনাইছিলে। আৰু এনেই আমি দোকানৰ পৰা ম'ম', পকৰী আৰু কিবা কিবি খালোঁ আৰু আনি। আজি বহুত ভাল লাগিলে, বহুত দিনৰ মূৰত পাৰ্টি কৰিলোঁ আজি ফ্ৰেণ্ডছ। আজিলৈকে মই শুব হ'ল। ত' শোৱাৰ আগতে মই নিজৰ স্কিন কেয়াৰখিনি আপোনাৰ আগত শ্বেয়াৰ কৰিব বিচাৰোঁ। চ' মই ফেচ ৱাছ দি মুখখন ধুই আহিলোঁ। এতিয়া মই টনাৰ ইউজ কৰিম। জবছৰ টনাৰ হয় এইটো, কুকুম্বাৰ টনাৰ হয়। চ' মই এতিয়া ইউজ কৰিম। কাৰণ আজি বহুত ধূলি বালি হ'ল, মানে বজাৰ গ'লোঁ, গৈ পিনে বস্তুবিলাক আনিলোঁ, অনাৰ পিছত জুইত বনালোঁ আমি। চ' লেতেৰাবোৰ যাবৰ কাৰণে সদায় ৰাতি শোৱাৰ আগতে আমি টনাৰ ইউজ কৰাটো খুবেই ভাল স্কিনৰ কাৰণে। চ' মই টনাৰখিনি ইউজ কৰাৰ পিছত টনাৰ ইউজ কৰাৰ পিছত মই
ৰাতিৰ স্কিন কেয়াৰখিনি হৈ গ'ল চ' এতিয়া মই আৰু ভিডিঅ' আগুৱাই নিনিওঁ চ' আজিলৈ ইমানেই চ' কেনেকুৱা পালে আজিৰ ভিডিঅ'টো চাই আপোনালোকে কমেণ্ট ছেকশ্যনত ক'ব আৰু যদি মোৰ আজিৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ নেক্সট ভিডিঅ' আহিবৰ বাবে আপোনালোকে নটিফিকেশ্যন পাই যায় চ' এতিয়ালৈ গুড নাইট 9টা বাজি গ'ল যিহেতু মই এতিয়া শুম চ' গুড নাইট ফ্ৰেণ্ডছ চ' চি ইউ ইন মাই নেক্সট ভিডিঅ' বাই And I just stick to the plan.